এই মুহূর্তে দিব ওলাইছে এক ব্রেকিং নিউজ। গোৱালপাৰাৰ মাটিয়াৰ মজকুৰিত চাঞ্চল্যকৰ হত্যাকাণ্ড। নিৰ্মল কলিতা নামৰ এজন যুৱকে দাৰে ঘুপিয়াই হত্যা কৰে কাকলি সাউথ নামৰ এগৰাকী যুৱতী। প্ৰেমজনিত কাৰণত হত্যাকাণ্ড সংঘটিত হোৱাৰ সৈতে ৰাইজে কৰায়ত্ব কৰি আৰক্ষীক চমজাই দিয়ে হত্যাকাৰী যুৱকজন। মজকুৰিৰ প্ৰাথমিক বিদ্যালয়ৰ সন্মুখত এই অঘটন সংঘটিত হয়। ঘটনাস্থলীত দুধনৈ সমজিলা আৰক্ষী অধীক্ষক নুপুৰ ৰঞ্জন নেওগ আৰু গোৱালপাৰাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অনিতা হাজৰিকা উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। আৰক্ষী তদন্তৰ পিছতহে পোহৰলৈ আহিব হত্যাৰ প্ৰকৃত কাৰণ। দিছ ৰিপৰ্ট কালেক্ট ফ্ৰম ছ'চিয়েল মিডিয়া। তো কিমান দিন হ'ল ভাল পোৱা? ভাল পোৱা মোৰ 1 বছৰ পাৰ হৈ গৈছে। 1 বছৰ পাৰ হৈছে। মোক তাতে থাকাতেও মাতছিলা কৈ সেনা ঘৰত। এখন মোৰ ঘৰত গৰীব না আহি কেনে মোক খাতিৰ কৰবা নোখোজে। মোৰ পইচা দিছে, পইচাটা খুজিলে নিদু গৈ। নিদু। এখন মোৰ লগত ৰেকৰ্ডিং কৰা নাই, মোৰ প্ৰুফ নাই। মোৰ এখনে গুগল পে মই দেখাব পাৰোঁ 12,000 টকা দিয়া আছে। মই এনে হাতত আৰু কেছ মোটামুটি আৰু 8,000 মান হৈছে, 12 20 মান হৈছে আৰু কি। কিমান বছৰ হৈছে তোৰ ভাল পোৱা? মোৰ 1 বছৰ পাৰ হৈ গৈছে। 1 বছৰ পাৰ হৈছে। ঠিক আছে। আজি কি কৰিছে? মানুহ মাৰছো। আচ্ছা, মৰিছে মানুহটো মৰছে না মৰা নাই নাজানো। পইচা আছে। আচ্ছা ঠিক আছে। মই নাপালে কত নাপালে কত নাপালে মই লাগে থানাত যাম। থানাত খবৰ থানাত দি গেলাম। মাৰিব নালাগিছিল, বেলেগ উপায় দিব পাৰিলোহি নহয়। আপিটা মাতিয়াৰ ইটা কথা আমিও জানিব খোজো না। আমি কাৰণে কাটি হ'ব স্যার মোবাইলটো ভৰাই ল। ধন্যবাদ দে বহুত। অলপমান